নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা এণ্ড্ৰইড মোবাইলৰ অট'মেটিক অফ অনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এইটো হৈছে ৰেডমি মোবাইল। আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত এবাৰ ই অন হৈছে, এবাৰ অফ হৈছে। এই মোবাইলৰ প্ৰব্লেম হৈছে পাৱাৰ অন অফ ছুইচ শ্বৰ্ট। আমি এই পাৱাৰ অন অফ ছুইচটো চেঞ্জ কৰিব লাগিব, বদলি কৰিব লাগিব। এয়া দেখিছে আমি আইৰণ গৰম কৰি ছুইচটো এৰাবলৈ চেষ্টা কৰিছোঁ। ছুইচটো এৰি গ'ল। ইয়াৰ ঠাইত আমি এটা নতুন ছুইচ বহাব লাগিব। এই ছুইচটো বহাওঁতে এটা মন কৰিবলগীয়া কথা, কিছুমান ছুইচ আপোনাৰ 4টা পিনৰ থাকে, কিছুমান 2টা পিনৰ থাকে। এতিয়া আমাক ইয়াত 2টা পিনৰ ছুইচ দৰকাৰ হ'ব। মই আপোনালোকক ছুইচকেইটা দেখাবলৈ চেষ্টা কৰিম। এইটো হৈছে 2টা পিনৰ ছুইচ। ইয়াত আপোনালোকে 2টা ছুইচ দেখিছে। এইটো 4টা পিনৰ ছুইচ, এইটো হ'ল 2টা পিনৰ ছুইচ। আমাক যিটো ছুইচৰ প্ৰয়োজন হয় আমি সেইটো ছুইচে ইয়াত ব্যৱহাৰ কৰিম। আমি অলপ প্ৰেছ লগাইছোঁ কাৰণ ছুইচটো বহি থাকিবলৈ বহুত সৰু ছুইচ। ইয়াত দেখিছে আমি এটা নতুন ছুইচ বহালোঁ। ছুইচটো বহাই আমি ইয়াক চল্ডাৰিং কৰি দিম। এয়া ছুইচ লগোৱা হৈ গৈছে আৰু আমি এতিয়া মোবাইলটো অন কৰিম। আৰু এতিয়া এই মোবাইলটো অন হ'বলৈ আৰম্ভ কৰিছে। ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে বেল আইকনটো বজাই দিব। ধন্যবাদ।